হাই গাইজ, মই এনাৰ ঘৰত আছোঁ। আমি নখোৱা আয়োজন কৰিছোঁ। দদৈ এতিয়া মাছ ধৰিব। ময়ো ইফালে সিফালে ঘূৰি ফুৰিছোঁ মাছ চাবলৈ। দেউতাও মাছ ধৰা দদৈ হেল্প কৰি দিছে, চাবচোন আপোনালোকে। লগত নিচাও আছে, মাছবোৰ কিমান জঁপিয়াইছে চাবচোন দেই। এয়া চাওক, মাছবোৰ কিমান জঁপিয়াইছে দেখিছেনে? চাই থাককচোন আপোনালোকে, জালখনৰ ইমান মাছ আহিব। এয়া চাওক, মাছখিনি দেখিছেনে? দেউতাই এতিয়া মাছখিনি ধৰি লৈ যাবগৈ এতিয়া। এয়া চাওক, মই ইফালে সিফালে ঘূৰি ফুৰিছোঁ মাছখিনি চাবলৈ। দেখিছে ইমান মাছ ওলালে, ডাঙৰ ডাঙৰ বহুত হেভি হেভি মাছবোৰ ওলাইছে। এয়া দেখিছেনে, মামাজনেও মাছ কাটি মাছবিলাক চফা কৰি আছে। এয়া দেখিছে, এনাই চাই দিছে কেনেকেনো। এয়া দেখিছে, নিচাও কাটিছে, দুইজনেই কাটিছে। চাই থাকক, লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব। আমিও মাছ চাই আছোঁ কেনেকেনো কাটিছে, ইমান ধুনীয়া লাগিছে কাটোতে। এয়া দেখিছেনে, এই ছাগলীটো আমি নখাম। এয়া দেখিছেনে, এইবোৰ সেই মাংসখিনি দেখিছিলে নহয়, ছাগলী মাংস। এই ওচৰৰ এনাইকেইজনী আহিছিলে, সেই এনাইকেইজনী আমাক অকণমান হেল্প কৰি দিছিলে আৰু বহুত আহিছে। এয়া দেখিছে, মাংসবোৰ ইমান চফা ধুই লৈছিলে আৰু নিচাবোৰে মাংস কাটি আছে। চবেই নিজৰ নিজৰ কাম কৰি আছে আৰু অৱশেষত ভাত খোৱা টাইম হ'ল। আমি এতিয়া ভাত খাই আছোঁ। এয়া দেখিছে, চবেই খাইছে একেলগতে। আমি ভাত খোৱাৰ পিছত আমি নাচি বাগি আমি বহুত ফূৰ্তি কৰিলোঁ আৰু আপোনালোকে লাষ্টলৈ চাই থাকিব দেই। এনাই, দদৌ, দেউতা আৰু মামা চব নাচিছে আৰু। বাই বাই। চকুতে